নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম হোৱাটছআপ ডিপিখনত ফুল ফটো কেনেকৈ লগাব পাৰিব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈ চাই থাকিব। আপোনালোকে ইয়াত গৈ ফুল ফটো লগাব বিচাৰিলে ফুল ফটো লগোৱা নাখায়, এইটো হাফে লগোৱা খায়। তাৰ বাবে আপোনালোকে প্লে ষ্টৰত যাব আৰু হোৱাটছক্ৰপ নামৰ এপটো ডাউনলোড কৰি ল'ব। ফটোত ক্লিক কৰিব, কৰি চিলেক্ট ফটো ইয়াত টেগ ফটো নকৰিব, চিলেক্ট ফটো। নেক্সট কৰিব, নেক্সট এইটো ফটোটো অলপ সাইজটো ডাঙৰ কৰি ল'ব। আপুনি এই পেঞ্চিল আইকনটো ক্লিক কৰি এইটো ফটো বেকগ্ৰাউণ্ডটো চেঞ্জ কৰিব পাৰিব। মই এইটো একো চেঞ্জ নকৰোঁ, এইটো ফটো ফ্ৰেম লগাব পাৰিব। এইটো ক্লজ, এনেকুৱা ধৰণৰ ফ্ৰেম লগোৱা হ'ব। মই এইখন ফটো ৰাখিছোঁ। এতিয়া আপুনি ইয়াত আৰু ফ্ৰেম লগাব পাৰিব। মই এইটো লগাইছোঁ কেৱল। আৰু এইটো কেনেকৈ ছেভ কৰিব, তাৰ বাবে ছেভত ক্লিক কৰিব, কৰি চেণ্ড টু প্ৰফাইল ইয়াত ক্লিক কৰিব। এইটো এড আহিব, এইটো কেঞ্চেল কৰিব। এইটো আপোনাৰ হোৱাটছআপ ডিপিত আহিছে, এইটো ডান কৰি দিব। এতিয়া আপোনাৰ ডিপিখনৰ ফুল ফটো লগোৱা হৈছে। এইদৰে আমি হোৱাটছআপ ডিপিখনৰ ফুল ফটো লগাব পাৰে। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।